চন 1962 চীনা যুদ্ধৰ সময় প্ৰতিজন অসমীয়াৰ মনে প্ৰাণে চীনা সৈন্যৰ প্ৰতি ক্ৰোধ খং ঠিক তেনে সময়তে এই ঠাইটুকুৰাতেই চলিছিল চীনা সৈন্যক প্ৰতিহত কৰাৰ বিখ্যাত আলোচনা আৰু সেই আলোচনাৰ মাজতে এজন অসমীয়া ডেকাই চিঞৰি উঠিল মাৰ সেইটোৱে মা বুলি কৈ দিলে লগে লগে গুটি পকেট মানে কথাটো কি ত্ৰিদীপৰ মুখ্য ৰ'ব ত্ৰিদীপ মানে কৈছে যে ত্ৰিদীপ কুমাৰ বৰা দেখিয়ে আছে চাগে আনন্দ ষ্টেচনত ওলাই থকা ডাঙৰ কথাটো হ'ল ই মোৰ ওচৰত সিদিনাখন কান্দিছে ওলাই আছে ইণ্ট্ৰ' দিয়া নাই আজি দি দিছোঁ আচল কথাটো হ'ল ইয়াৰ মুখখন দেখিলে মোৰ কিবা চীনা যুদ্ধলৈ মনত পৰে আৰু তাক যেন একদম ভয়াৰ্ত এজন সৈনিকহে যেন গোটেই দায়িত্ব তাকেই দি থোৱা হৈছে ৰ'ব বাকী দুটাই মোক ফালিব ই যুগান্ত ৰঙা চোলা পিন্ধাটো ই যুগান্ত তেলীয়াগাঁৱতে ঘৰ বিৰাট ভাল ল'ৰা ভাবে মানুহে কিন্তু সন্দেহ অকণ আছে ৰ'ব ই আকৌ ৰাজু মানে ভাস্কৰ আমাৰ গোটেই গাঁও ফালি ফুৰিছে আনন্দ ষ্টেচনলৈ আহিলে এপাক ফালি ফুৰিছে গোটেই গাঁওখন কৰি আছো ন বৰটো নকওঁ দিয়ক চাওক ভিডিঅ' চাওক আহিছোঁ কোনে পালে বল আমি গগনদা আজি আকৌ নীল খাব আপোনালোকে গগনদালৈকে ভাগি হ'লে হাৰিমেই অকলে খেলা হ'লে ভাল আছিলে হয়নে নিজৰ হেণ্ডৰ গতিকে ভালদৰে মাৰিব নোৱাৰে সি আকৌ ছিংগুলো খেলে কথা ক'ব আহিছে দে দিয়ক তেনেকে নক'ব আগতে ভাল প্লেয়াৰে আছিলোঁ হয়নে আগতে ষ্ট্ৰেক পালে এবাৰত 10টা গুটি সোমোৱাই দিওঁ 9টা গুটিহে থাকে নেকি বেলেগৰ গুটি সোমোৱাই সি মা নহয় ৰেডৰ সৈতে সোমোৱাই চাগে ন ৰেডৰ সৈতে আকৌ দেখা কি 10টা একেলগে সোমোৱাই এতিয়া দেখা সোমোৱাই দিলোঁ 10টা কাৰ মৰা পাল আছিল এইবাৰ কাৰ গগনদা আপোনাৰ মাৰক পাতক পাতা দে গগনদা লওক ৰচোন মই আহি আছো দেই গগনদা ঠাণ্ডা এটা আনিবচোন 80 টকা সৰুটো আনিব আকৌ আগৰ বাকী কথা কৈছো হ'ব ন কি দি দিব পিছত হ'ব তোৰ 50 টকা বাকী আছে গগনদা তইতো মাতে নিদিবি তোৰ 120 টকা হ'ল লোৱা তোমাৰ 100 টকা হ'ল দেই এইটো মাৰক দে অকণ দিছো দিবিচোন দেই গগনদা তহঁতে খেলচোন দেই মই আছো সেইটো কাৰণে গগনদাৰ লগত খেলিবলৈ মন নাযায় মই অকলে খেলিম দে ভণ্টি কোৱাচোন কি লাগে খুৰা আৰ্ট পেপাৰ হ'ব নেকি হেৰা মই তোমাৰ কোনটো ফালৰ খুৰা হ'লো মানুহক ভালকে সম্বোধন কৰিব নাজানা নহয় মানে নাকৰ তলত মুচকুচা দেখিলে অকণ বয়সীয়াল যেন লাগে মই ব্ৰিটিছৰ লগত ফুটবল খেলা দিনৰে মানুহ যে বাৰু তোমাক কি লাগে কোৱা আৰ্ট পেপাৰ এখন লাগিছিল হ'বনে আৰ্ট পেপাৰ লাগিব ৰ'বা মই দি আছো কি কালাৰ লাগিব তোমাক নীলা এখন দিব খুৰা নহয় দাদা বগা এখন দিব
এইখন লোৱা আৰু কি দিম কোৱা আৰু পেঞ্চিল এডাল দিয়ক পেঞ্চিল উম, এইডাল কিমান হ'ল 12 টকা বা ইমান দাম নে 10 টকা লওক অ' ভণ্টি এইবিলাকত ইমান প্ৰফিট নাই নহয় নোৱাৰিম এই দাদা পাৰিব দিয়ক যদি হয় ৰবৰ এডালো নিম নাই নোৱাৰিম ভণ্টি লাষ্ট কিমানত দিব পাৰিব কওক অ' ভণ্টি শুনা লাষ্ট ফাষ্ট নাই 12 টকালৈ নিব পাৰিবা তাৰ তলত 1 টকাও কমাই দিব নোৱাৰো এ আপুনিও বৰ বেছি কৰে দেই পাৰিব দিয়ক না অ' ভণ্টি নোৱাৰো এ দিয়কচোন নোৱাৰো বুলি কৈছো নহয় বাৰু ৰবৰডালৰ সৈতে মই 15 টকা দিম এতিয়া দিয়ক না হে এইটো গগনৰ কি হ'ল ভিতৰ সময়তে নোলোৱা হ'ল এই ছোৱালীজনী আহিছে যে মাল দি আছে কিবা ৰ তেনেহ'লে কামোৰ এটা দি থৈ আহোঁ আহা, এই, যা। ই যে নহয় আৰু গগন দা এই কৈছো ৰ'বা মই আহিছো কি লাগে ক গগন দা মিঠৈ আছে ঐ, আছে কিন্তু অলপ দেৰি হ'ব কিয় গৰমে পগাই আছে গৰমে আনি তোৰ মুখত ভৰাই দিম এনেই কামোৰ দি নাথাকো কি হ'লনো দেখা নাই বুঢ়ী মাৰে কামোৰ দি আছে হ'ব দিয়ক কেপি এটা দিয়ক আপুনি লাগি থাকক দিয়ক ল দিয়ক লাগি থাকক অ তোমাৰ হ'লনে ভণ্টি অ দাদা সেই পিচবৰ্ডখন নমাই দিবচোন কোনখন সেইখন এইখন অ এ এইখন? নহয় নহয় সেইখন এইখন? অ এইখন লোৱা কিমান দাম এইখনৰ এইখন 80 টকা বা আপোনাৰ দোকানৰ বস্তুবিলাকৰ ইমান দাম মোৰ লগৰ পৰি এইখনকে জখলা বন্ধাৰ পৰা আনিছে 50 টকা দি হয় নেকি হ'ব দিয়া তাৰ পৰাই ল'বা যোৱা অ দাদা এই জ্যামিতি বক্সটোৰ দাম কিমান এইটো তোমাৰ 60 টকা আৰু যদি ইয়াৰ ভিতৰৰ বস্তুখিনি থৈ দিওঁ অকল বক্সটো নিওঁ অ' ভণ্টি এটা কাম কৰা মোৰ বিৰাট ভোক লাগিছে মই ভাতকেইটা খাওঁগৈ তুমি সন্ধিয়া আহি দেউতাৰ লগত লৈ যাবা হ'ব চেচেই তেন্তে মোৰ আৰু আপোনাৰ দোকানৰ পৰা বস্তু নিয়া নহ'ব কিয় দেউতাৰ লগত আহিবলৈ মোৰ দেউতাই নাই ঢুকুৱা আজি 4 বছৰ মানেই হ'ল বেয়া নাপাবা দেই বস্তুকেইটা আচলতে বিৰাট জৰুৰী আছিল কিন্তু কি কৰিব আজিতো শাক চব্জি একো বিক্ৰীয়ে নহ'ল ন কি তুমি চব্জি বেচা অ মায়ে বেলেগৰ ঘৰত কাম কৰে যে আৰু তাতে এতিয়া স্কুলো বন্ধ অনলাইন ক্লাছ কৰিবলৈ ঘৰত ভাল মোবাইল এটাও নাই দুদিনমান দুপৰীয়া পৰীৰ ঘৰলৈকে তাইৰ লগতে অনলাইন ক্লাছটো কৰোঁগৈ বুলি গ'লো কিন্তু কি হ'ব মই গ'লে তাইৰ মাকে তাইক সদায় শুই আছে বুলিয়ে কয় কিন্তু মই জানো তাই মোক নকৈ মনে মনে ক্লাছেই কৰি থাকে সেইকাৰণে ভাবিলো এনেই থকাতকে সেই ঘৰৰ শাক চব্জি কেইটামান বেছিয়ে পইচা কেইটামান গোটাওঁ তেতিয়া অন্ততঃ স্কুলৰ লাগতিয়াল বস্তু কেইটাকে আহিব বাৰু দাদা এইটো কিমানত দিব পাৰিব কওকচোন এই হ'ব দিয়া তোমাক যি লাগে তুমি এটা সময়ত আহি লৈ যাবা বাৰু অ' ৰ'বা তোমাক কিন্তু মই এইকেইটা এনে দিয়া নাই তুমি ঘৰৰ সতেজ চব্জি কেইটামান মোক খুৱাব লাগিব এইবাৰ হ'ব দিয়ক দাদা মই বেলেগ এদিন আহি আপোনাক চব্জিখিনি দি থৈ যাম এতিয়া যাওঁ দিয়ক নহ'লে বাকী থকা চব্জিখিনি লেৰেলি যাব এই তুমি আকৌ এদিন আহিব নালাগে আজি অনা চব্জিখিনি মোকে দি থৈ যোৱা কিমান দিব লাগিব তোমাক এই দিলেই হ'ল আৰু কিবা এটা ৰ'বা মই দি আছোঁ দেই এইটো লোৱা হ'বনে হ'ব দিয়ক আহিছোঁ দিয়ক দাদা অঁ যোৱা মাৰ অ ৰচোন ৰ এ মাৰ সেই ফোন এটা আহিছিল ৰ এইটো মাৰ গগনদাটো কোনে মাৰিব গগনদাটো মোৰ এইখিনি লওক মজা। দাদা নহ'লে এটা কাম কৰক এতিয়া দিয়া চব্জিখিনিৰ দাম মোক দিব নালাগে আপুনি এইটো ৰাখি লওক এই হ'ব এইটো তুমি ৰাখা তোমাৰ যেতিয়া পইচা হ'ব তেতিয়া দি যাবা হে তই মাৰিলি কিয় যোৱা দাদা আহিছোঁ দেই যোৱা ঐ ইয়াৰ পালটো কোনে মাৰিব কি হ'ল তোমালোকে হাঁহি আছ ছোৱালীজনীক যে এনেই দি দিলে আমাক যে বাকী খুজি থাকে অ ছোৱালীজনীক এনেই দি দিলে অ কেতিয়াবা ঢেকীয়া শাক বেছি পাইছ নাই পোৱা নাই তেতিয়াহ'লে নুবুজিবি
ঐ আমাৰ কি ৰ ধৰণী প্ৰায়ে শুনা কথা ঘৰখনৰ ধৰণীলৈ ইচ্ছা কৰিলে প্ৰতিজনে ঘৰখনৰ বাবে ধৰণী হ'ব পাৰোঁ ল'ৰাই হওক বা ছোৱালীয়ে হওক ব্যৱস্থাই আমাক যিমানেই জোৰলা নকৰক সময় আমাক যিমানেই লথঙা নকৰক আমি স্বাভিমানী যোদ্ধাৰ দৰে আঘাতৰ পিছতো মূৰ তুলি থিয় হ'ব পাৰোঁ যদিহে আমি ইচ্ছা কৰোঁ আচ্ছা বাৰু ইচ্ছা অনিচ্ছাৰ কথাবিলাক আপোনালোকলৈ থলোঁ আমাৰ আগ্ৰহৰ কথাষাৰ আপোনাক জনাইছোঁ অহা সপ্তাহত আমি আকৌ আহিম আপুনিও এপাক মাৰিব লাগিব এই আহিবনে